নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ মাজলৈ যেহেতু লকডাউন চলি আছে চলি মানে কিছু পৰিমাণে শিথিল হ'ল তথাপিও দুদিন বাহিৰত গলো আৰু বৰ্তমান চলি আছে মোৰ ৰুমৰ বাহিৰত এটা ডাঙৰ ধুমুহা মানে ধুমুহাৰ ভিতৰত শুটিং কৰি আছো শুটিং নাই বাকিও ভিডিঅ'টো কৰি আছো আৰু মই আজি আনবক্সিং কৰিম এটা বোম প্ৰডাক্ট Xiaomi Redmi 8A Dual তো আহি পৰিছে মোৰ হাতত এইটো আসলতে এইটো বহুত আগৰ ভাৰ্সন হয় তথাপিও আনবক্সিং তো কৰিব লাগিব আৰু নতুন কিনিলো এইটো ফোন মই এটা বেলেগ কিনিবলৈ গৈছিলো MI 8A মানে Redmi 8 আকল মানে Redmi 8 প্ৰডাক্টটো কিন্তু Redmi 8 টো মই নাপালো আৰু আনিব লগা হ'ল Redmi 8A কোনো কথা নাই অলপ কিছু ক্ষেত্ৰত কম বেছি আছে বাৰু দুটা ফোনৰে হেতু বাৰু মই পিছত এটা ভিডিঅ'ত পাইলে আপোনালোকক বুজাই দিম কিন্তু আজি কৰিম এইটোৰ আনবক্সিং তো বলক ডিম্পুদাৰ ভাষাত ভিডিঅ'টো আৰম্ভ কৰোঁ ওকে আপোনালোকে আনবক্সিং তো দেখা পালে তো এতিয়া আছে মোৰ হাতত এইটো যেটো মই আনবক্সিং কৰি দিলো অলপ আগতে ওকে ওপেন মই ওপেন কৰিছো ৰব মোৰ ব্ৰাইটনেছটো বঢ়াই দিছো এইটো হৈছে স্ক্ৰিন আৰু লগতে মই ওপেন কৰি দিলো আৰু লগতে সিম টিম সব ভৰাই লৈছো লৈ পেলাই ভিডিঅ'টো আৰম্ভ কৰিছো এইটো হ'ল সেইটো বিখ্যাত বস্তু যেটো অলপ আগতে আনবক্সিং কৰি দিলো আৰু ফিচাৰ্স কি কম আছে বিভিন্ন আৰু ফটো কোৱালিটিৰ কথা এটা মই মনত আহিছিল যে ভাল হ'ব নে নহব আপোনালোকক কওঁ যে ইয়াৰ আগতে যি দুটা ভ্লগ আপোনালোকে দেখা পালে মোৰ চেনেলত ইয়াৰ আগতে যি দুটা ভ্লগ দেখা পাইছে সেই দুটা ভ্লগ এই মোবাইলটোৰে শ্বুটিং কৰা হয় মানে এই মোবাইলটোৰে মই শ্বুট কৰিছো সেই দুটা ভ্লগ আৰু সেই ভ্লগ দুটা শ্বুট কৰাৰ পিছত এইটো মোবাইল মই এতিয়া আনবক্সিং মানে কি হ'ল দুটা ক্লিপ মোৰ হেৰাই আছিলে আৰু সেই দুটাৰ কাৰণে মই আৰু নতুনকে ক্লিপ লৈ পেলাই ভিডিঅ'টো বনাব লগা হ'ল তাৰ বাবে দেৰি হৈ গ'ল পলম হৈ গ'ল কোনো কথা নাই বাৰু আজি ফাইনেলি মই বনাব পাৰিলো ভিডিঅ'টো গোটেইখিনি আপোনালোকৰ বাবে তো এক ছেকেণ্ড ৰ'ব মই ইয়াৰ ফিচাৰ্স বিলাক আপোনালোকক ফটাফট কৈ দিছো বক্সৰ পিছফালে লিখা আছে ফোনটোৰ প্ৰথমটো হ'ল ডাঙৰ কথাটো হ'ল ফোনটোৰ 5000 mAh ৰ বেটাৰী হয় ফোনটোৰ যেটো এটা বহুত ডাঙৰ কথা হয় কাৰণ মই এই ফোনটো কিনিছো 7000 টকাত দেখিছে বোধহয় ভাউচাৰখনত মই দেখাই দিছো 7000 টকাত মাত্ৰ মই ফোনটো কিনিছো প্ৰডাক্টটো মই অফলাইন কিনিছো অনলাইন কিনা নাই ফ্লিপকাৰ্ট এমাজনৰ পৰা মই কিনা নাই ডাইৰেক্ট MI ৰ পৰা মানে MI ষ্টৰৰ পৰা কিনিছো আৰু লগতে 5000 mAh ৰ বেটাৰী যেটো কলুৱে ফ্ৰন্ট বেক কেমেৰা হৈছে 13 MP প্লাস 2 MP মানে 13 মেগাপিক্সেল আৰু 2 মেগাপিক্সেলৰ ডুৱেল কেমেৰা লগতে সন্মুখৰটো 8 মেগাপিক্সেলৰ সেলফি কেমেৰা হয় X grip ডিজাইন তাৰ পিছত মাইক্ৰো SD কাৰ্ডৰ বাবে বেলেগ স্লট আছে মানে 2+1 স্লট লগতে অল ফেস আনলক আছে তাৰ পিছত টাইপ C কেবল কানেক্টৰ আছে ওয়্যাৰলেস FM ৰেডিও যদি ভিডিওটো চাই ভাল লাগিলে তেতিয়াহলে লাইক কৰক কমেন্ট কৰক শেয়াৰ কৰক সাবস্ক্ৰাইব কৰক আৰু বিশেষনো কি দেখা হ'ব যেহেতু লকডাউনৰ সময় তো ঘৰতে থাকক সুৰক্ষিত থাকক আতংকিত নহব বিন্দাস থাকক একো নাই জয় আই অসম